কাপোৰযোৰ খুব ধুনীয়া কাপোৰযোৰ হয় দেখিছে নহয় এনেকুৱা হয় দেখিছে আচলতে বগাৰে মানে পাৰি দিয়া হৈছে নমস্কাৰ আপোনালোক সকলোকে ধৰিত্ৰী বুডু ব্লগলৈ স্বাগতম জনাইছো আৰু সদায় দেখুৱাৰ দৰে আজিও কাপোৰ লৈ আহিছো আপোনালোকৰ কাৰণে তো গাঁৱত বোৱা কাপোৰ আপোনালোকক জনাইছো যে গাঁৱৰ তাঁতশালত বোৱা কাপোৰ হয় এই কাপোৰখিনি আৰু এতিয়া আপোনালোকৰ বাবে যিযোৰ কাপোৰ লৈ আহিছো আজি এই কাপোৰযোৰ আপোনালোকক এতিয়া দেখুৱাও এয়া এইযোৰ হৈছে কাপোৰযোৰ খুব ধুনীয়া কাপোৰযোৰ হয় দেখিছে নহয় এয়া কাপোৰযোৰ এইযোৰ হৈছে আৰু আপোনালোকক এতিয়া চাদৰখন দেখুৱাম ইয়াৰে চাদৰখন আঁচলটো এনেকুৱা হয় দেখিছে আঁচলটো বগাৰে মানে পাৰি দিয়া হৈছে খুব ধুনীয়াকে আঁচুখিনি আৰু ইয়াৰে সেউজীয়া ক'লা এনেকে বুটা বচা হৈছে আৰু বুটা গোটেই গাতে বচা হৈছে খুব ধুনীয়াকৈ আপোনালোকক মই এবাৰ কাপোৰযোৰ লৈ দেখুৱাইছো এয়া খুব ধুনীয়া হয় কাপোৰযোৰ দেখিছে নহয় খুব মৰম লগা কাপোৰযোৰ আৰু ৰংটো যে একদম খুব মৰম লগা হয় মোৰ আটাইতকৈ ভাল লাগিছে ৰংটো আৰু আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো জনাব আৰু এয়া চাওক ইয়াৰে আঁচলটো আপোনালোকক দেখুৱালোৱে আৰু ইয়াতে নীলা হয় যিটো দিকটো নীলা আছিলে আৰু বালিটো যিটো বোৱা যায় সেইটো বালি কয় সেইটো ৰঙা বোৱা হৈছে ইয়াত চাওক কেনেকুৱা লাগিছে জনাব বাৰু আৰু এয়া আপোনালোকক দেখুৱালোৱে চাদৰখন খুব ধুনীয়াকৈ কিমান হয় দীঘল পুতল কেনেকুৱা হয় আপোনালোকক খুব ধুনীয়াকৈ দেখুৱালো আৰু আপোনালোকে যদি পতিটো লগাই ল'ব বিচাৰিছে তেতিয়াহ'লে খুব ধুনীয়াকৈ মানে লগাই ল'ব পাৰিব ইয়াতে পতি এক্সট্ৰাকৈ পতি এটা আৰু নলগালেও কাপোৰযোৰ খুব ধুনীয়া লাগিছে আঁচু মানে যিটো পাৰি কয় পাৰিটো নিদিয়াকৈও একো বেয়া লগা নাই আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু আপোনালোকৰ কাৰ পচন্দ লাগিছে কাপোৰযোৰ সেইটো জনাবচোন আৰু আপোনালোকক এটা কথা জনাও যে কাপোৰবোৰ এযোৰ বা দুযোৰ এটা ৰঙৰ বিক্ৰী কৰা হয় কাৰণ বহুত এটা ৰঙৰে বিক্ৰী কৰা নহয় আপোনালোকে যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে সোনকালে প্লিজ মেছেজটো কৰিব আৰু আপোনালোকে নাম্বাৰটো গমেই পায় হোৱাটছএপ নাম্বাৰটো ওপৰত দিয়া আছে বা ডেছক্ৰিপশ্যন লিংকতো দিয়া আছে মোৰ নাম্বাৰটো আপোনালোকে তাত গৈও নাম্বাৰটোলৈ ধুনীয়াকৈ মেছেজ কৰিব পাৰিব আৰু এতিয়া আহকচোন ইয়াৰে মেখেলাখন চাওক আৰু গম পাইছে যিহেতু কাপোৰযোৰ চেট কাপোৰ হয় গতিকে কালাৰ একে হ'ব ৰং একে হ'ব আৰু মেখেলাখনো ঠিক একেধৰণৰে হয় আৰু মেখেলাখনৰ দীঘলটো ইমানখিনি দীঘল হয় আপোনালোকে গম পাইছে আৰু ইয়াৰে ঠিক একেধৰণে চাদৰত যেনেকৈ আছে মেখেলাটো ঠিক একেধৰণেৰে ফুলখিনি দিয়া আছে আৰু ওপৰতো খুব ধুনীয়াকৈ দিয়া আছে খুব একেধৰণৰে হয় আৰু এই কাপোৰযোৰ লগত ব্লাউজ পিচটো পোৱা নাই অকল মানে চাদৰ আৰু মেখেলাখনে হয় আপোনালোকে যিকোনো কালাৰৰ লগতে মানে যিকোনো কালাৰৰ ব্লাউজৰ লগতে এই কাপোৰযোৰ মেটচ কৰিব ইমান এটা মেটচ নকৰা নহয় আজি কাপোৰযোৰ চাই আপোনালোকৰ কেনেকুৱা লাগিলে ভাল লাগিলে নে সেইটোও জনাবচোন আৰু আগৰ কাপোৰবোৰ কেনেকুৱা লাগিছে সেইটোও জনাব যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈকেও প্লিজ শ্বেয়াৰ কৰি দিব বিশেষকৈ বান্ধৱীসকললৈকে শ্বেয়াৰ কৰি দিব